নমস্কাৰ বন্ধুবান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিগ আপডেট। বন্ধুবান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতো ভাল খবৰ আপোনালোকৰ বাবে আহিছে। এখন অতিকৈ গুৰুত্বপূৰ্ণ নটিছ। অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ বাবে আহিছে এখন অতিকৈ গুৰুত্বপূৰ্ণ নটিছ। আৰু এই নটিছখন কিয় আহিছে, তাত কি উল্লেখ কৰিছে, আপোনালোকক সবিশেষ জনাই দিম এই ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' বন্ধুবান্ধৱীসকল, এইটো হৈছে অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আৰু তলত আপোনালোকে আপডেট ডেটত দেখিবলৈ পাব 14/10/2022 14 তাৰিখে আপোনালোকৰ বাবে এটা নতুন আপডেট আহিছে। তো আপোনালোকৰ বাবে এখন নতুন নটিছ আহিছে। তো এই নটিছখনত কি উল্লেখ কৰিছে আমি চাওঁ আহক। চ' বন্ধুবান্ধৱীসকল, এইখন হৈছে নটিছ 14/10/2022 আপোনালোকে অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত এই নটিছখন প্ৰকাশ পাইছে। তো ইয়াত কি উল্লেখ কৰিছে আপোনালোকে চাই লওক। তো আপোনালোকৰ কিছুদিনৰ আগত অসম পুলিচৰ 441টা আপোনালোকৰ পষ্ট ওলাইছিলে। ইয়াত আপোনালোকৰ UB আছে, কাৰ্পেণ্টাৰ, মেছেঞ্জাৰ, ডিছপেচ ৰাইডাৰ, APRO, এছিষ্টেণ্ট স্কোৱাড ড্ৰাইভাৰ, এনেকৈ ধৰি আপোনালোকৰ টোটেল 441টা পষ্ট ওলাইছিলে। আৰু এই 441টা পষ্টৰ বৰ্তমান আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ কম্বাইন ৰিটেন টেষ্ট অনুষ্ঠিত কৰিব আৰু ৰিটেন টেষ্ট কণ্ডাক্ট কৰিছে সেবাই। আৰু আপোনালোকৰ 45 মাৰ্কৰ ৰিটেন হ'ব। ইয়াত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকিব। আৰু এই ৰিটেনৰ আপোনালোকৰ কুৱেশ্যনবোৰ ক্লাছ 7 আৰু 8 লেভেলৰ আপোনালোকৰ কুৱেশ্যন আহিব। 75 মিনিট আপোনালোক টোটেল দিয়া হ'ব। তো বৰ্তমান আপোনালোকৰ ৰিটেন ক'ত অনুষ্ঠিত হ'ব ইয়াত কোনো ধৰণৰ উল্লেখ কৰা নাই। হয়তো অতি কম দিনৰ ভিতৰত অসম পুলিচৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব। তো ৰিটেন টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। ধন্যবাদ।